নমস্কাৰ থাম্বনেইলটো দেখি গমে পাইছে যে এই ভিডিঅ'টো আজিৰ কিহৰ ওপৰত হ'ব। পলাশবাৰী সমষ্টিৰ অন্তৰ্গত মই দখলা পাহাৰত আছোঁ আৰু ইয়াতে তিনিটা মন্দিৰ আছে। তো মই এটা এটা কৰি গোটেই তিনিটা মন্দিৰ আপোনালোকক দেখাম। আৰু ইয়াতে শিৱ মন্দিৰ আছে, গণেশ মন্দিৰ আছে আৰু বিষ্ণু মন্দিৰ আছে আৰু ইয়াতে মানুহো থাকে আৰু দুজনমান খুৰা আছে মোৰ আৰু মোৰ লগৰে এজন আছে ধ্ৰুৱজ্যোতি বুলি। আৰু এই মন্দিৰ কেইটাৰ কি ৰহস্য আৰু কেনেকৈ উপস্থাপন হ'ল তাৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম। সো তেতিয়াহ'লে দেৰি নকৰোঁ, আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে লৈ গৈছোঁ আপোনালোকক বিষ্ণু মন্দিৰলৈ আৰু এই খুৰাজনে এই মন্দিৰটোৰ চোৱা চিতা কৰে। তে বলক তেন্তে এই মন্দিৰটোৰ বিষয়ে তেখেতৰ পৰা অকণমান জানি লওঁ। আৰু এতিয়া মই আছোঁ বৰ্তমান বিষ্ণু মন্দিৰত আৰু খুৰাজনক মই লগ পাই থাকোঁ, বহু দিনৰ পৰা খুৰা ইয়াতে থাকে আৰু মানে আমি অকণমান কথা পাতিম আৰু খুৰাজনে এই মন্দিৰটোৰ বিষয়ে আপোনালোকক কিছু কথা ক'ব। নমস্কাৰ, মোৰ নাম শ্ৰী বাপথন চন্দ্ৰ দাস। মই এই পাহাৰৰ কিনাৰে দখলা কলনী গাঁৱত থাকোঁ। এইটো দখলা পাহাৰত অৱস্থিত শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ। এই মন্দিৰটো 1963 আৰম্ভ কৰা হৈছিল। প্ৰতিষ্ঠাপক স্বৰ্গীয় বাঞ্চীৰাম বৈষ্ণৱদেৱ। তেখেতে এইটুকুৰ জেগাত এটা সপোনৰ ৰাত ধৰি এই মন্দিৰটো নিৰ্মাণ কৰিছিল। আজি আহি 52 বছৰত ভৰি দিলে এই মন্দিৰটোই। আৰু ইয়াতে নানা ধৰণৰ বিভিন্ন অঞ্চলৰ পৰা মানুহ অহা যোৱা কৰি থাকে। আমাৰ কমিটিয়ে প্ৰত্যেক পূৰ্ণিমায়ে পালন কৰে আৰু প্ৰত্যেক বছৰে মাঘী পূৰ্ণিমাটো সাধুমেলা উৎসৱ হিচাপে পালন কৰে। খুব ডাঙৰ উৎসৱ হয় ইয়াত, হাজাৰ বিজাৰ মানুহ হয় এই উৎসৱটোত। মাঘ ফাগুন এই দুটা মাহত বহু মানুহ হয় ইয়াতে। পিকনিক খাবলৈ নানা ঠাইৰ পৰা মানুহবিলাক অহা যোৱা কৰে। ইয়াতে আমাৰ এটা প্ৰব্লেম আছে, পানীৰ প্ৰব্লেম। এটা ৱাটাৰ ছাপ্লাই বনাইছিল, যে সেই ৱাটাৰ ছাপ্লাইটো আজি 3 বছৰ ধৰি পৰি আছে, জহি হৈ যাব ধৰিছে। যে পানীৰ প্ৰব্লেম, এই প্ৰব্লেমটো মই আজি ইয়াৰ জৰিয়তে মই ক'ব বিচাৰিছোঁ যাতে অতি সোনকালে আমাৰ এই পানীৰ প্ৰব্লেমটো চৰকাৰে অলপ ব্যৱস্থা কৰি দিয়ে। তাৰ কাৰণে মই চৰকাৰৰ প্ৰতি অনুৰোধ থাকিল। মই এই মন্দিৰটোত বৰ্তমান 16 বছৰ হ'ল থাকিবাৰ। এই 16 বছৰত মই দেখিলোঁ একমাত্ৰ অসুবিধা পানীৰ। ইয়াত নানা ধৰণৰ গছ গছনি, চৰাই চিৰিকটি আদিয়ে ভৰ্তি হৈ আছে, কিন্তু পানীৰ কাৰণে সকলো জীৱ জন্তু মানুহ অসুবিধা পাই আছে। এইখিনি কৈয়ে মই সামৰণি মাৰিলোঁ। নমস্কাৰ। সেউজীয়া গছ গছনিয়ে ইয়াৰ পৰিৱেশটো দেখিবলৈ খুব সুন্দৰ কৰি তুলিছে। আৰু এতিয়া গৈ আছোঁ আমি বুঢ়া গোঁসাই থানলৈ। এই মন্দিৰটো অকণমান ভিতৰৰ পৰা আপোনালোকক দেখাবৰ চেষ্টা কৰিম। ইয়াত যিজন ল'ৰা থাকে, মানে যিজনে এই মন্দিৰটোৰ চোৱা চিতা কৰে, তেখেত মোৰ ভাল বন্ধু ধ্ৰুৱজ্যোতি শৰ্মা। আৰু এতিয়া আহক তেখেতৰ পৰা এই মন্দিৰটোৰ বিষয়ে কিছু কথা আমি জানি লওঁ। নমস্কাৰ। আৰু এতিয়া বৰ্তমান আমি আছোঁ শিৱ মন্দিৰত আৰু মোৰ লগত আছে ধ্ৰুৱজ্যোতি শৰ্মা। আৰু এখেতে এই শিৱ মন্দিৰটো এতিয়া বৰ্তমান দায়িত্ব লৈছে আৰু তেখেতে অলপ খুলি ক'ব এই শিৱ মন্দিৰটোৰ বিষয়ে। নমস্কাৰ, মই ধ্ৰুৱজ্যোতি শৰ্মা দলৈ। মই আমাৰ এই মন্দিৰ, এই দেৱালয়খনৰ বিষয়ে অকণমান সকলো ভক্তগণ ৰাইজক জনাব বিচাৰিছোঁ। আমাৰ এই দেৱালয়খনক দখলা বুঢ়া গোঁসাই দেৱালয় হিচাপে সকলোৱে জানে। আৰু
এই দেৱালয়খন গুৱাহাটীৰ নিচেই ওচৰত এয়াৰপৰ্টৰ পৰা 12 কিলোমিটাৰ দূৰত ওপৰহালি চকৰ পৰা উত্তৰে অৱস্থিত। 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা 1 কিলোমিটাৰ দূৰত অৱস্থিত। এই অনুষ্ঠানটো শিৱসিংহ ৰজাৰ ৰাজত্বকালতে প্ৰতিষ্ঠা হোৱা আৰু তেতিয়াৰ পৰাই আমি দলৈ বংশই এই অনুষ্ঠানটো চোৱা চিতা কৰি আছোঁ। ৰজাই আঞ্চলিক ৰাইজৰ সহযোগত প্ৰথমতে হলিৰাম শৰ্মা দলৈ ডাঙৰীয়াক পূজাৰী হিচাপে ইয়াতে এই অনুষ্ঠানটো চোৱা চিতাৰ কৰাৰ কাৰণে তাম্ৰফুলি দান কৰিছিলে। তাৰপিছত তেওঁৰ সন্তান জয়নাথ শৰ্মা দলৈ এই মন্দিৰত পূজাৰী হিচাপে আৰু চোৱা চিতা কৰি আছিল, পৰিচালনা কৰি আছিল। জয়নাথ শৰ্মা দলৈৰ পিছত দেওবৰ শৰ্মা দলৈ এই মন্দিৰটো চোৱা চিতা কৰি আছিল। দেওবৰ শৰ্মা দলৈৰ পুত্ৰ পীতাম্বৰ শৰ্মা দলৈ আৰু মহেন্দ্ৰ শৰ্মা দলৈ এই অনুষ্ঠানটো পৰিচালনা কৰিছিল। মহেন্দ্ৰ শৰ্মা দলৈৰ বিয়োগৰ পিছত এই অনুষ্ঠানটো বলেন শৰ্মা দলৈ মোৰ দেউতা তেখেতে পৰিচালনা কৰিছিল। 2016 চনত দেউতা ঢুকোৱাৰ পিছত এই অনুষ্ঠানটো পূজাৰী হিচাপে ময়ে বা মোৰ সহযোগত মোৰ লগত আমাৰ সহযোগী হিচাপে বিপিনকা মোৰ ভাইটি আৰু তেনেকুৱাকৈ আঞ্চলিক ৰাইজ আৰু লগতে আমাৰ 24 পৰগনা কমিটিৰ সহযোগত এই অনুষ্ঠানটো এতিয়া চলি আছে। মন্দিৰৰ বিভিন্ন চোৱা চিতাখিনি আমাৰ কমিটিৰ সহযোগতে চলি আছে। আমাৰ ৰাজহুৱা উৎসৱ শিৱৰাত্ৰি পূজা আৰু প্ৰত্যেক চতুৰ্দশী তিথিতে কৃষ্ণ চতুৰ্দশী শুক্ল চতুৰ্দশীতে বিশেষভাৱে ইয়াতে পূজা অৰ্চনা কৰা হয় মহাপ্ৰভু শিৱৰ। আৰু আমাৰ এই মন্দিৰৰ যি বিশেষত্ব সেই বিশেষত্বখিনি মই এতিয়া আপোনালোকক জনাম। আমাৰ মন্দিৰৰ যিখন আসন সেই আসনখন মহাপ্ৰভু পৰশুৰামে নিজ হাতে কটা আসন বুলি লোকবিশ্বাস আছে। আৰু আমাৰ আসনখনত যিটো প্ৰতিষ্ঠা কৰা লিংগ সেই লিংগটো বান ৰজাই পূজা অৰ্চনা কৰা লিংগ বুলি লোকবিশ্বাস আছে বা আগৰ পৰাই তেনেকুৱাকৈ পূজা অৰ্চনাও কৰি আছে। আমাৰ ইয়াতে বানলিংগ পূজা পদ্ধতিৰ দ্বাৰা পূজা অৰ্চনা কৰা হয় আৰু ৰাইজ তথা ভক্ত সমাজৰ যথেষ্ট সমাদৰ এই অনুষ্ঠানটোত আছে। ভক্তিস্থল বুলি জানে। আমাৰ এই পাহাৰখনৰ বৈদ্যগিৰি বুলিও জনা যায়। যেতিয়া লক্ষ্মণৰ গাত মেঘনাথে সৰ্পবাণ নিক্ষেপ কৰিছিল তেতিয়া হনুমানে ঔষধ সঞ্জীৱনী ঔষধ বিচাৰি বিভিন্ন স্থানত গমন কৰিছিল আৰু সেই ঔষধ লৈ আহি থকাৰ সময়তে এটুকুৰা হনুমানৰ হাতৰ পৰা খহি পৰা বুলি বিশ্বাস কৰে আৰু সেই বিশ্বাসেৰে এই পাহাৰখনক বৈদ্যগিৰি হিচাপেও সকলোৱে প্ৰত্যেকে জানে। ইয়াতে শাওণৰ মাহত যথেষ্ট ভক্তৰ ভিৰ হয়। মাঘৰ মাহত যথেষ্ট ভক্তৰ ভিৰ হয় আৰু বহাগৰ মাহত নতুন বছৰত তো অসমীয়া নতুন বছৰ ইংৰাজী নতুন বছৰ আমাৰ অসমীয়া উৎসৱ তিথিবিলাকত বিশেষভাৱে ভক্তৰ আগমন ঘটে।
আমাৰ যিটো সকলোতকৈ মহত্বপূৰ্ণ উৎসৱ শিৱৰাত্ৰি মহোৎসৱ, ইয়াতে 4 দিনীয়া কাৰ্যসূচীৰে আমি শিৱৰাত্ৰি উৎসৱ আয়োজন কৰোঁ। প্ৰথম দিনা আমাৰ অখণ্ড শিৱপুৰাণ পাঠ আৰম্ভ কৰা হয় আৰু কৃষ্ণপক্ষৰ চতুৰ্থীৰ দিনা শিৱৰাত্ৰিৰ দিনাখন 4 প্ৰহৰৰ শিৱৰাত্ৰি পূজা অনুষ্ঠান কৰা হয় আৰু শাওনৰ শেষ দিনাখন দমাহীৰ দিনাখন ইয়াতে মনসা পূজা পতা হয়। এই মনসা পূজাটো মাৰে পূজা বুলিও জানে। আগত 3 দিনীয়া কাৰ্যসূচীৰে এই অনুষ্ঠানটো অনুষ্ঠিত কৰা হৈছিল, কিন্তু এতিয়া এদিনীয়া কাৰ্যসূচীৰে আমি মনসা পূজাখন আয়োজন কৰোঁ। মই এই বৈদ্যগিৰিত দখলা পাহাৰ বুঢ়াগোহাঁই দেৱালয়ত সকলোকে পূজা অৰ্চনা কৰিবৰ কাৰণে আমন্ত্ৰণ জনাই মই ধন্যবাদ জনাইছোঁ। ওম নমঃ শিৱায়।